আমাৰ ভিতৰুৱা গাঁও অঞ্চলবিলাক ইমান ৰাস্তা পদূলি চালে সঁচাকৈ জৰাজীৰ্ণ বুলি ক'ব পাৰি। এইখন চৰকাৰৰ উন্নয়ন বুলি মানে যি বিজেপিৰ মুখপাত্ৰ প্ৰায় মানুহবিলাক কৈ থাকে, এইটো শুনিলে মানে মই লাজ লাগে। আমাৰ চিচি বৰগাঁও সমষ্টিত উন্নয়ন একদম জিৰ'। আমি আলুগুটি দিব লাগিব। অসমৰ ৰাজনৈতিক আকাশত এক প্ৰগতিশীল আঞ্চলিকতাবাদৰ জোৱাৰ তুলি জন্ম লাভ কৰা অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দলৰ এজন বলিষ্ঠ কাণ্ডাৰী হ'ল দুলাল চন্দ্ৰ বৰুৱা। নমস্কাৰ, মই দুলাল চন্দ্ৰ বৰুৱা, নৱগঠিত ৭৯ নং চিচি বৰগাঁও বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ মই প্ৰাৰ্থী। বৰ্তমান ধেমাজি জিলা সমিতিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা বৰুৱা কেৱল এজন ৰাজনৈতিক নেতাই নহয়, তেওঁ হ'ল তৃণমূল পৰ্যায়ৰ মানুহৰ এজন সঁচা বন্ধু। ২০২৬ৰ যিটো বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনত মই ৰাইজৰ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছোঁ। উত্তৰ অসমৰ ৰাজনৈতিকভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ ধেমাজি জিলাত ৰাইজৰ দলৰ ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা অনস্বীকাৰ্য। পূৰ্বৰ যি দুটা বিধানসভা সমষ্টি আছিলে, এই দুটা বিধানসভা সমষ্টি জনজাতিসকলৰ কাৰণে সংৰক্ষিত হৈ আছিলে, আৰু তৃতীয় সমষ্টিটো যেতিয়া জনজাতিসকলৰ বাবে খচৰা প্ৰকাশ পালে, সংৰক্ষিত বুলি প্ৰকাশ পালে, তেতিয়াই সেই সময়ৰ জনজাতীয় সংগঠনসমূহৰ যিটো ট্ৰাইবেল সংঘই যিটো উদ্যোগ গ্ৰহণ কৰিলে, এটা মহান উদ্যোগ, তাক আমি পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ উদ্যোগতে আমি অজনজাতীয় বিভিন্ন দল সংগঠন, জাতীয় সংগঠন, বিভিন্ন ৰাজনৈতিক দলসমূহৰ সহযোগত আমি কুলদীপ সিং ডাঙৰীয়াক সেই সময়তে আমি দিল্লীত তেওঁক সাক্ষাৎ কৰি আমি এই তৃতীয়টো সমষ্টি যে অজনজাতীয়সকলৰ অধিকাৰ ভোগ কৰিব পৰাকৈ প্ৰদান কৰিব লাগে, সেই কথাটো আমি অৱগত কৰিছিলোঁ। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আদৰ্শেৰে অনুপ্ৰাণিত দুলাল বৰুৱাৰ মূল লক্ষ্যই হ'ল ধেমাজি চিচি বৰগাঁও বিধানসভা সমষ্টিৰ ভূমিহীন কৃষকৰ বাবে ভূমিপট্টা নিশ্চিত কৰা, অৰুণাচল সীমান্তৱৰ্তী এলেকাৰ সীমান্ত সমস্যা সমাধান কৰা, সেই অঞ্চলৰ মানুহক ভূমিপট্টা প্ৰদান কৰা আৰু গ্ৰাম্য অৰ্থনীতিক স্বাৱলম্বী কৰি তোলা। কিন্তু আজি যদি আমি চাওঁ যে এই চিচি বৰগাঁও বিধানসভা সমষ্টিটোত বিভিন্ন সমস্যাৰে জৰ্জৰিত এটা সমষ্টি। ইয়াত বান, গৰাখহনীয়া, স্বাস্থ্যকেন্দ্ৰ, পশু চিকিৎসালয়, স্কুল, বিদ্যালয়, নিবনুৱাসকলৰ ৰাস্তা পদূলি, অৰুণাচল আৰু অসমৰ যিটো সীমামূৰীয়া অঞ্চল, ভূমিপত্তনৰ সমস্যাৰে জৰ্জৰিত এই সমষ্টিটো কেৱল আন্দোলনতে ক্ষান্ত নাথাকি ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি তেওঁ উজনি অসমত এক বিশেষ নিৰ্বাচনী কৌশল ৰচনা কৰিছে। তেওঁ দিন ৰাতি একাকাৰ কৰি আঞ্চলিক সমিতিসমূহক একত্ৰিত কৰিছে। কৃষি পৰিয়ালৰ পৰা মই জন্মগ্ৰহণ কৰি খেতিয়কৰ ঘৰৰ মই সন্তান হিচাপে মই ইয়াত বানপানী, গৰাখহনীয়া প্ৰতিটো সমস্যাৰ লগত আমি জৰ্জৰিত। মোৰ ঘৰৰ আগৰ ৰাস্তাটোৱে আজিলৈকে এখন ৰেলিং নথকা বেকা দলঙত আমি চলা ফুৰা কৰিব লাগে, য'ত যাতায়াতৰ বিভিন্ন সমস্যাৰ লগতে আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়, স্বাস্থ্যকেন্দ্ৰলৈ যাবলৈ বহু সমস্যাৰে আজিও আমি ইয়াত ভুক্তভোগী হৈ আছোঁ। এখন পাৰ হৈ যাম বুলি, কিন্তু এই নদীখনো বহুত পানী হৈ আছে, এইটো কাৰণে আমি যাব পৰা নাই। আমাৰ এইটো ডিমু নদীখনত আমাৰ দলংটো লাগে আৰু আমাৰ বহুত অসুবিধা হৈ আছে। দুলাল বৰুৱা ২০২৬ চনৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৰাইজৰ দলৰ প্ৰাৰ্থী। অৰুণাচলৰ লোকসকলে আহি ভূমি অধিগ্ৰহণ কৰি চিলাপথাৰ এটা অংশলৈকে অৰুণাচলে আজি দাবী কৰি আহিছে। এই ক্ষেত্ৰত কিন্তু চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰি আমাৰ অসমৰ ভূমিসমূহ ইতিমধ্যে অৰুণাচলক তেওঁলোকে চমজাই দিছে। আৰ্মীয়ে যেতিয়া ইয়াত মাটি অধিগ্ৰহণ কৰিবলৈ আহিছে, তেতিয়াও বিৰোধিতা কৰিছিলোঁ, আৰু চৰকাৰৰ বিৰোধিতা কৰি আমি ৰাইজৰ পক্ষত থাকি প্ৰতিবাদ কৰাৰ পাছতেই চৰকাৰে বা আমাৰ ন্যায়ালয়ে স্থগিত ৰাখিলে। চিচি বৰগাঁৱৰ প্ৰতিটো ধূলি বালিৰ সৈতে যাৰ আত্মিক সম্পৰ্ক গঢ়ি উঠিছে, শ্ৰমিকৰ পৰা কৃষকলৈ, ব্যৱসায়ীৰ পৰা ছাত্ৰ সমাজলৈ, যাৰ কণ্ঠত আজি প্ৰতিধ্বনিত হৈছে চিচি বৰগাঁৱৰ প্ৰাণৰ স্পন্দন। আমি চিচি বৰগাঁও সমষ্টিৰ পৰা ইউথ যুৱক হিচাপে ক'ব বিচাৰিছোঁ যে আমি বহুত বছৰ হৈ গ'ল বিজেপিক দেখিছোঁ। আমাৰ ইয়াত বৰলো আঞ্চলিকত মেডিকেল আছে কিন্তু ডক্টৰ নাই, আৰু স্কুল আছে, টিচাৰ নাই, এনেকুৱা অৱস্থাত পৰি আছোঁ। এতিয়া সময় আহিছে চিচি বৰগাঁৱৰ ভৱিষ্যতক এজন শিক্ষিত আৰু সাহসী নেতৃত্বৰ হাতত গতাই দিয়াৰ। এতিয়া সময় ৰাইজৰ দলক সবল কৰাৰ। আমাৰ চিচি বৰগাঁও, সেই চিচি বৰগাঁৱত আজি এখন ভাল স্বাস্থ্যকেন্দ্ৰ নাই, উন্নত মানৰ স্বাস্থ্যকেন্দ্ৰ নাই, য'ত ডাক্তৰ, বিভিন্ন নাৰ্ছৰ অভাৱ আছে। তাত এখন আমাৰ চিকিৎসালয়ৰ প্ৰয়োজন আছে, উন্নত মানৰ পশু চিকিৎসালয়ৰ অভাৱ আছে, য'ত এখন পশু চিকিৎসালয় আছে তাত আজি জৰাজীৰ্ণ অৱস্থা।
য'ত আমি কৃষি কৰ্মৰে জড়িত, আমি কৃষি প্ৰধান অঞ্চলৰ লোক, আমি ইয়াত বিভিন্ন অঞ্চলত বসবাস কৰি থকা কৃষকসকলৰ আজি পানী জলসিঞ্চনৰ ব্যৱস্থা নাই। আমি কৈ আহিছোঁ যে আমাক বছৰেকত 3টা খেতি কৰিব পৰাকৈ আমাক সুযোগ প্ৰদান কৰক, সেইবিলাক নাই। চিচি বৰ্গৰ উন্নয়ন, শিক্ষা, স্বাস্থ্য আৰু যুৱ প্ৰজন্মৰ ভৱিষ্যত গঢ়িবলৈ তেওঁ সদায় চেষ্টা কৰি আহিছে। এনে নেতা আমাৰ সমাজৰ বাবে অতি প্ৰয়োজন। নিশ্চিতভাৱে তেওঁ ৰাইজৰ আস্থা আৰু বিশ্বাস ৰক্ষা কৰি সমাজৰ কল্যাণৰ বাবে সদায় কাম কৰি যাব। ধেমাজি জিলাত আমাৰ বিভিন্ন মঠ মন্দিৰ আছে, তেনেকৈ আমাৰ ঐতিহাসিক হাবুং আছে, তাত আমি এখন পৰ্যটন কেন্দ্ৰ হিচাপে কৰিব লাগিব। সেই হাবুঙৰ কাৰণে মই সদৌ টাইম ছাত্ৰ সন্থাত বিভিন্ন তাত উন্নয়নমূলক আঁচনিৰ কাৰণে তাত পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তুলিবৰ কাৰণে বিশ্ব মানদণ্ডৰ সেইখিনি কাম কৰিছোঁ। তাত আমি কাম কৰিব লাগিব। আমাৰ ৰাস্তা ঘাট বিভিন্ন তাত যাতায়াতৰ ব্যৱস্থা দুৰৱস্থা হৈ আছে, এইখিনি আমি সমাধান কৰিব লাগিব। আমাৰ বহু জনগোষ্ঠীয় সমস্যা আছে, আমাৰ জনজাতিসকলৰ, আমাৰ অজনজাতিসকলৰ, এই জনজাতীয় জনগোষ্ঠীয় যিসমূহ সমস্যা আছে সাংবিধানিক স্বীকৃতি দিবৰ কাৰণে, সাংবিধানিক মৰ্যাদাৰে সমাধান কৰিবৰ কাৰণে এইখিনিৰ কাৰণে মই মাত মাতিম। ৰাইজৰ দলৰ যুঁজ কেৱল চিচি বৰ্গৰ বাবে নহয়, এয়া সমগ্ৰ অসমক নতুনকৈ গঢ়াৰ এক সংকল্প। 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে ৰাইজৰ দলে আগবঢ়াইছে এক বৈজ্ঞানিক আৰু যুক্তিনিষ্ঠ কৰ্মসূচী। আহক আমি চকু ফুৰাওঁ আমাৰ সংকল্পৰ 12টা মূল স্তম্ভৰ ওপৰত। লক্ষ্য নতুন অসম। খিলঞ্জীয়াৰ নেতৃত্বত বৈজ্ঞানিক কৃষি আৰু ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে অসমক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলাৰ সপোন। কৃষি বিপ্লৱ। বছৰটোৰ 12 মাহেই খেতি কৰিবলৈ সৌৰ পাম্পৰ ব্যৱস্থা আৰু 20 বিধ থলুৱা শস্যৰ বাবে ন্যূনতম সমৰ্থন মূল্য MSP নিশ্চিত কৰা। অসমক আমি বছৰত 3বাৰ খেতি কৰা ৰাজ্যত পৰিণত কৰিব পাৰিলেহে অসমীয়া খেতিয়কৰ ভাগ্য বদলি হ'ব। মই অসমক ভেকুলীৰ বিয়া পতা ৰাজ্যৰ পৰা প্ৰত্যেকডৰা পথাৰত বিজ্ঞানোন্নতভাৱে পানী দিয়াৰ ব্যৱস্থা কৰা ৰাজ্যলৈ পৰিণত কৰিবলৈ মোৰ সপোন আছে আৰু এই কাম মই কৰিব খোজো। ক্ষুদ্ৰ উদ্যোগ। প্ৰতিখন গাঁৱত একোটা উদ্যোগ স্থাপন কৰি থলুৱা সম্পদৰ প্ৰচেছিং আৰু নিবনুৱা সমস্যাৰ সমাধান কৰা। প্ৰত্যেকখন গাঁৱতে এটা এটা ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি গাঁওখনৰ মানুহক সংস্থাপিত কৰি, উদাহৰণস্বৰূপে আপোনালোকৰ গাঁৱত যদি ভীমকল বা আঠিয়া কল হয়, সেই আঠিয়া কলৰ পৰা বেবী ফুড, শিশু খাদ্য, চেৰেলেক বনোৱাৰ ইণ্ডাষ্ট্ৰী বনাম। তাত আপুনি কাম কৰিব, দৈনিক 1000 টকাৰ হাজিৰা পাব, মাহেকত 30,000 টকা। বজাৰ দখল। অসমৰ জহা চাউল, কাজি নেমু আৰু ভোট জলকীয়াৰ দৰে সামগ্ৰীক বিশ্বৰ বজাৰত ব্ৰেণ্ডিং কৰি অসমক দক্ষিণ পূব এছিয়াৰ বাণিজ্যৰ কেন্দ্ৰ কৰা। দক্ষতা বিকাশ। চৰকাৰী খৰচত AI, ৰবটিক্স আৰু কোডিং শিক্ষা দি ছাত্ৰ ছাত্ৰীক আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ কৰি তোলা। সেৱাখণ্ড। অসমৰ আতিথ্য আৰু সংস্কৃতিক আধাৰ কৰি এক পেছাদাৰী সেৱাখণ্ড গঢ়ি তোলা। পৰ্যটন বিপ্লৱ। শিৱসাগৰৰ ঐতিহ্যক ইউনেস্কোৰ মৰ্যাদা দিয়া আৰু 50,000 পৰিয়ালক হোমষ্টেৰ বাবে আৰ্থিক সাহায্য দিয়া। বিনামূলীয়া সেৱা। চৰকাৰী স্কুলৰ আধুনিকীকৰণ আৰু প্ৰতিজন নাগৰিকক বিনামূলীয়া ঔষধসহ মানসিক স্বাস্থ্যৰ অধিকাৰ প্ৰদান কৰা। বিদেশীমুক্ত অসম। 1971 চনৰ 24 মাৰ্চৰ পিছৰ বিদেশীক চিনাক্ত কৰি বহিষ্কাৰ কৰা আৰু খিলঞ্জীয়াক ভূমিপট্টা প্ৰদান কৰা। চাহ শ্ৰমিকৰ উন্নতি। চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা আৰু বাগিচাৰ লাইনত থকা ঘৰবোৰক স্থায়ী ভূমিপট্টা প্ৰদান কৰা। বানমুক্ত অসম। বান খহনীয়াৰ স্থায়ী সমাধানৰ বাবে নদীসমূহৰ বৈজ্ঞানিক খনন আৰু ইয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা। ফেডাৰেল অসম। ষষ্ঠ অনুসূচীৰ পৰিষদসমূহক অধিক ক্ষমতা দিয়া আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে যুঁজ দিয়া। এয়া কেৱল প্ৰতিশ্ৰুতি নহয়, এয়া অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ এক দৃঢ় সংকল্প। মই সমূহ চিচি বৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত সমূহ ৰাইজক মই কাটৰ অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, যাতে আমাৰ সমস্যাখিনি বিধানসভাৰ জৰিয়তে মাত মাতি ইয়াক সমাধান কৰিবৰ বাবে
আপোনালোকে মোক আশীৰ্বাদ প্ৰদান কৰি জয়যুক্ত কৰাব বুলি মই কাতৰ অনুৰোধ জনাইছোঁ। জয় চিচি বৰগাঁওবাসী, জয় ৰাইজৰ দল, জয় আইএফএফ। এয়া কেৱল প্ৰতিশ্ৰুতি নহয়, এয়া অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ এক দৃঢ় সংকল্প। এবছৰ 2026 বিধানসভা নিৰ্বাচনত আমি গোটেই চিচি বৰগাঁও ৰাইজে সিদ্ধান্ত লৈছে যে আমি নতুন সমষ্টি, যিহেতু আমি নতুন প্ৰজন্মক চাম। আমি দুলাল চন্দ্ৰ বৰুৱাক ইয়াৰ পৰা বিপুল বুটত জিকাই পঠিয়াম। চিচি বৰগাঁও ৰাইজৰ লগত দুলাল বৰুৱা মানুহৰে সঁচা বন্ধু। দুলাল বৰুৱা প্ৰতিটো সংগ্ৰামত সবল কণ্ঠ, আঞ্চলিক শক্তি গঢ়ি তুলিব। লক্ষ্য নতুন অসম গঢ়াৰ, দুলাল বৰুৱাক ভোট দি জয়যুক্ত কৰা। দুলাল বৰুৱাক ভোট দি জয়যুক্ত কৰা। বানমুক্ত অসম গঢ়িব দুলাল বৰুৱাই, মাটিৰ পতা আনি দিব দুলাল বৰুৱাই। নিজৰ মানুহ, নিজৰ মাটি, নিজৰ অধিকাৰ, ৰাইজৰ দলে আনি দিব পৰিৱৰ্তনৰ জোৱাৰ। ৰাইজ ওলাই আহা, দুলাল বৰুৱাক ভোট দি জয়যুক্ত কৰা। ৰাইজ ওলাই আহা, দুলাল বৰুৱাক ভোট দি জয়যুক্ত কৰা। চিচি বৰগাঁৱত আহিব ৰাইজৰ দল, এইবাৰ ৰাইজৰ বল। চিচি বৰগাঁৱত আহিব ৰাইজৰ দল, এইবাৰ ৰাইজৰ বল। পৰ্যটন বিপ্লৱ গঢ়ি তুলিব, বিনামূলীয়া স্বাস্থ্য শিক্ষা প্ৰদান কৰিব। 12 মাহে লখিমীয়ে পথাৰ খুৱাব, আমাৰ সোণৰ অসমখন জিলিকি ৰ'ব। ৰাইজ ওলাই আহা, দুলাল বৰুৱাক ভোট দি জয়যুক্ত কৰা। ৰাইজ ওলাই আহা, দুলাল বৰুৱাক ভোট দি জয়যুক্ত কৰা। চিচি বৰগাঁৱত আহিব ৰাইজৰ দল, এইবাৰ ৰাইজৰ বল। চিচি বৰগাঁৱত আহিব ৰাইজৰ দল, এইবাৰ ৰাইজৰ বল।